কি চাই আছা তুমি? মেপখনত কিবা এটা চাই আছো ৰবা। আমাৰ দেশখনৰ সীমাত লাগি থকা দেশকেইখন চোৱা। পাকিস্তান, নেপাল, ভূটান, চাইনা, বাংলাদেশ, ম্যানমাৰখনো লাগি আছে। তুমি মেপ চাবলৈ জানা ন? এইখন মেপ চাবলৈ জানো, মোবাইলত গুগল মেপখনহে চাব নাজানো। কি কোৱা, গুগল মেপ চাবলৈ নাজানা? নাজানো, মই জানি কি কৰিম? অকলে কলৈকে নাযাওঁ। অকলে যোৱা কথাটোৱে নহয়, ধৰি লোৱা তুমি আৰু মই প্ৰথম যিকোনো ঠাই এটুকুৰালৈ গৈ আছো। মই গাড়ী চলাই থাকিলে তোমাক যদি মোৰ মোবাইলৰ গুগল মেপত ঠাই টুকুৰাৰ লোকেশ্যনটো উলিয়াবলৈ দিওঁ, তুমিতো নোৱাৰিবা। নোৱাৰিম। গুগল মেপে আজিকালি আমাক কিমান সুবিধা কৰি দিছে। আমি যিকোনো ঠাই এটুকুৰালৈ যাব লাগিলে আমাক গুগল মেপে ঠাই টুকুৰালৈ ৰাস্তা দেখুওৱাৰ উপৰিও দূৰত্ব কিমান, কাৰত গ'লে কিমান সময় লাগিব, বাইকত গ'লে কিমান সময় লাগিব, খোজকাঢ়ি গ'লে কিমান সময় লাগিব, সকলোবোৰ দেখুৱাই দিয়ে। গুগল মেপ কেনেকৈ চাব লাগে মোক দেখাই দিবা নেকি? দিম, কিয় নিদিম। চোৱা মোবাইলটোত কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই দেখাই দিওঁ। আৰু এই ভিডিঅ'টো চাই থকা আমাৰ সকলো ফ্ৰেণ্ডছ, আপোনালোকক উদ্দেশ্যে মই এটা কথা কওঁ। আপোনালোকৰ প্ৰায় সকলোৰে ফোনতে গুগল মেপ এপছটো আছে। আপোনালোকৰ মাজত যিসকলে এই এপছটো ব্যৱহাৰ কৰি আছে, আপোনালোকে নিশ্চয় ইয়াৰ সুবিধাৰ কথাটো বুজি পাইছে। আৰু যিসকলে এপছটো থাকিও ব্যৱহাৰ কৰা শিকা নাই, তেতিয়াহ'লে মোৰ আজিৰ এই ভিডিঅ'টো শেষলৈ চাওক। কাৰণ আপোনালোকে যিকোনো ঠাইলৈ যোৱাৰ আগতে ৰাস্তাৰ দূৰত্বটো, ৰাস্তাটো আৰু ঠাইখিনিলৈ যাবলৈ কিমান সময় লাগিব জানিব পাৰিব। আহক তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাওক। তুমি এতিয়া মোবাইলটোত চোৱা। প্ৰথমতে মোবাইলটোৰ মোবাইল ডাটা অন কৰিব লাগিব আৰু লোকেশ্যন ছাৰ্ভিচটো অন কৰিব লাগিব। লোকেশ্যন ছাৰ্ভিচটো অন নকৰিলে নহ'ব, কিন্তু কৰিবই লাগিব। এই দুয়োটা অন কৰাৰ পিছত ফোনটোৰ এপ্লিকেশ্যনবোৰৰ পৰা গুগল মেপ এপছটো খুলিব লাগিব। এপছটো খোলাৰ পিছত এনেকৈ মেপ এখন ওলাব। মেপখন চেঞ্জো কৰিব পৰা যায়। ইয়াত এইটো যে আইকন আছে, এইটো আইকনত টাচ কৰিলে এনেকৈ মেপৰ টাইপবোৰ পোৱা যায়। এতিয়া ডিফল্টত আছে। যদি মই ছেটেলাইট কৰি দিওঁ, মেপখনত এনেকৈ দেখিবলৈ পোৱা যায়। ইয়াত ৰাস্তাৰ গলিবোৰৰ লগতে ঘৰবোৰো দেখা পোৱা যায়। মই আকৌ ডিফল্টতে ৰাখি দিওঁ। এতিয়া এইটো আইকনত টাচ কৰিলে প্ৰেজেণ্ট লোকেশ্যনটো ওলাই যাব। এইটো আমাৰ প্ৰেজেণ্ট লোকেশ্যন। এই ৰাস্তাটো হ'ল GMC হস্পিটেল ৰোড। আৰু ৰাস্তাটোৰ পৰা সোমাই আহি আমি থকা এইটো লোকেশ্যন। এতিয়া আমি ইয়াৰ পৰা এঠাইলৈ যাম, ধৰা নলবাৰীলৈ যাম। তেতিয়া আমি কি কৰিম, এই ওপৰত চাৰ্জ ইয়াৰ যে লিখা আছে, ইয়াত আমি লিখিম নলবাৰী। নলবাৰী লিখাৰ লগে লগে কি আহি গৈছে চোৱা। নলবাৰী, নলবাৰী কলেজ, নলবাৰী হৰি মন্দিৰ, নলবাৰী মেইন ৰোড, নলবাৰী মেডিকেল কলেজ, নলবাৰী কমাৰ্চ কলেজ, নলবাৰী গাঁও। আমি ক'ত যাম? নলবাৰীলৈ। ইয়াত নলবাৰীটো লিখা আহিছে। যদি আমি লিখা ঠাইখিনিৰ নামটো ইয়াত নাহে, তেতিয়া এই তলত কিবেডত থকা এয়া ব্লু কালাৰৰ চাৰ্জ বুটামটোত টাচ কৰিব লাগিব। এতিয়াতো আমি লিখা ঠাইখিনিৰ নাম ইয়াত আছে, গতিকে আমি ইয়াত নামটো চিলেক্ট কৰিম, নলবাৰী। চোৱা, ঠাইখিনিৰ মেপখন আহি গৈছে। মেপখনৰ লগত যে এই ডিৰেকশ্যনছটো লিখা আহিছে, আমি ইয়াত টাচ কৰিম। এতিয়া চোৱা, আমি থকা লোকেশ্যনৰ পৰা আমি যোৱা ডেষ্টিনেশ্যনলৈকে সম্পূৰ্ণ ৰাস্তাটো দেখাই দিছে। এতিয়া আমি নলবাৰীলৈ কাৰত যাম নে, বাইকত যাম নে, ট্ৰেইনত যাম নে, খোজকাঢ়ি যাম, আমি যেনেকৈ যাওঁ ইয়াত চিলেক্ট কৰিব লাগিব। এতিয়া কাৰত চিলেক্ট হৈয়ে আছে। কাৰত কিমান সময় লাগিব ইয়াত দেখুৱাই দিছে, 1 ঘণ্টা 55 মিনিট। আৰু কাৰৰ ৰাস্তা দূৰত্ব 71 কিলোমিটাৰ। যদি বাইকত যাওঁ, বাইকত চিলেক্ট কৰিম। চোৱা, বাইকত কিমান সময় লাগিব, 1 ঘণ্টা 48 মিনিট। আৰু ৰাস্তা দূৰত্ব 76 কিলোমিটাৰ। ৰাস্তা দূৰত্বটো বাইকত বেছি দেখাইছে, কাৰণ কাৰৰ ৰাস্তাটো মালিগাঁও হৈ দেখাইছিলে।
বাইকৰ ৰাস্তাটো লখৰা হৈ দেখাইছে। ৰাস্তাটো আমি চিলেক্ট কৰিব পাৰোঁ। চোৱা, ইয়াৰ পৰা কাটি গৈছে। আমি যদি মালিগাঁও হৈ চিলেক্ট কৰোঁ, ইয়াত মালিগাঁও ৰাস্তাটো টাচ কৰিব লাগিব। চোৱা, কিলোমিটাৰটো কাৰৰ ৰাস্তাৰ সমান হৈছে, 71 কিলোমিটাৰ। খোজ কাঢ়িলে কিমান সময় লাগিব আমি চাব পাৰোঁ। চোৱা, 11 ঘণ্টা 45 মিনিট। কিন্তু কিলোমিটাৰটো কমি গৈছে, কাৰণ কাৰ আৰু বাইকত ৰঙীয়া হৈ দেখাইছিলে, এইবাৰ খোজকাঢ়ি হাজো হৈ দেখাইছে কাৰণে কমি গৈছে। এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম। আমি কাৰত যাম, কাৰ চিলেক্ট কৰিম। তাৰপিছত কি কৰিম, ইয়াত থকা ষ্টাৰ্ট আইকনটো টাচ কৰিম। কি আহিলে চোৱা, আমাৰ প্ৰেজেণ্ট লোকেশ্যনৰ লগত কাৰৰ ছবিটো আহি গৈছে। কাৰৰ আইকনটো চেঞ্জো কৰিব পাৰি, এৰো দিব পাৰি, বেলেগ ছবিও দিব পাৰি। আমি কাৰত যাম যিহেতু আমাৰ কাৰৰ ছবিয়ে থাকক। এতিয়া আমাক সন্মুখফাল, সোঁফাল, বাওঁফাল ইয়াত দেখুৱাই থাকিব, আৰু যদি ইয়াত স্পীকাৰ অন কৰি থওঁ কৈও থাকিব। আমাৰ নলবাৰীলৈ ৰাস্তাটো হ'ল এইটো। ব্লু কালাৰ দেখাই থকাখিনি ৰাস্তাটো ক্লিয়াৰ আছে, আৰু এয়া যে য়েল্ল' কালাৰ দেখুৱাইছে এইখিনিত অলপ শ্ল' যাব লগা হৈ আছে। ৰেড থকাখিনি বহু ভিৰ আছে। এনেকৈ আমি গৈ থাকিলে মেপখনৰ তলত থকা সময় আৰু দূৰত্বটো কমি কমি গৈ থাকিব, আৰু শেষত নলবাৰী পাই যাম। এতিয়া তুমি মোক এটা কথা কোৱা, আজিৰ পৰা তুমি গুগল মেপ ব্যৱহাৰ কৰিব পাৰিবা নে নোৱাৰা? নিশ্চয় পাৰিম। ব্যৱহাৰ কৰিবলৈ খুবেই সহজ। নিজে শিকিব বিচাৰিলে সকলো কামেই সহজ। টান নাজানো কথাটো মুঠেই নাই। আৰু আমাৰ ভিডিঅ' চোৱা ফ্ৰেণ্ডছসকল, আশা কৰিছোঁ আপোনালোকেও আজিৰ পৰা গুগল মেপ ব্যৱহাৰ কৰোঁতে কোনো অসুবিধা নাপায়। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল পাইছে যদি লাইক কৰিব। যদি এনেকুৱা ভিডিঅ' চাবলৈ বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ। ধন্যবাদ।